অসমৰ ৰেচম উদ্যোগ এটি আপুৰুগীয়া শিল্প। অসমৰ গ্ৰাম্য সমাজত অতীজৰে পৰা চলি আহিছে নুনী পলু আৰু এৰী পালনৰ পৰম্পৰা। সম্প্ৰতি দেশৰ লগতে বিদেশতো বৃদ্ধি পাইছে অসমৰ সোণালী সূতাৰ চাহিদা। অৱশ্যে বিভিন্ন কাৰক, চৰকাৰী অৱহেলা আদিৰ বাবে আজি এৰী শিল্প এক সংকটৰ সন্মুখীন হ'ব লগা হৈছে। কিন্তু এনে সময়তে এছাম লোকে এই প্ৰাচীন ৰেচম শিল্পৰে স্বাৱলম্বিতাৰ প্ৰয়াস কৰি আহিছে ঢকুৱাখানাৰ এখন গাঁৱৰ মহিলাই। এয়া ঢকুৱাখানাৰ জীয়ামৰীয়া গাঁৱৰ দৃশ্য। নুনী পলু আৰু এৰী পলু পালন গাঁওখনৰ পৰম্পৰা। নুনী পলু আৰু এৰী পলু পালন অতীত হ'বলৈ ধৰাৰ সময়তে সেই পুৰণি ঐতিহ্য আৰু পৰম্পৰা ধৰি ৰাখিছে গাঁওখনৰ মহিলাসকলে। এনেদৰে এতিয়া প্ৰতি ঘৰৰ মহিলাই নুনী আৰু এৰী পলু পালনেৰে সোণসেৰীয়া জীৱনৰ সপোন ৰচিছে। গাঁওখনৰ এইসকল মহিলাই নিজেও স্বাৱলম্বী হোৱাৰ লগতে গ্ৰাম্য অৰ্থনীতিৰ ভেটি টনকিয়াল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াই আহিছে। বিয়াগোম ৰেচম বিভাগৰ সহায় সহযোগিতা অবিহনে বিভিন্ন বাধা বিঘিনি নেওচি এইসকল মহিলাই নিজৰ ঘৰতে নুনী, কেঁচেৰা আৰু এৰা গছ ৰোপণ কৰি পৰম্পৰাগতভাৱে পালন কৰি আহিছে পলু পালন। অৱশ্যে আজি পৰ্যন্ত লাভ কৰা নাই কোনো চৰকাৰী সাহায্য। আমাৰ ঢকুৱাখানা জীয়ামৰীয়া গাঁও বহুত মহিলাই পলুৰ লগত জড়িত হৈ আছে। আজিও এই পৰম্পৰা আমাৰ জীয়াই ৰাখিছে। আমি এই পলুৰ পৰা সূতা তৈয়াৰ কৰোঁ, নিজে সূতা কাটোঁ, নিজে পুহিছোঁ, নিজে সূতা কাটোঁ। যথেষ্ট আমাৰ উপকৃত হৈছোঁ আৰু ইয়াত বহুত চাহিদা আছে। আমি এই পলুৰ লগত জড়িত হৈ যিহেতু আমি মহিলা এনেই ঘৰতে শুই বহিয়ে কটাই দিওঁ, আমি ভাবিছোঁ কি এনেই শুই বহি নকটাই আমি যদি দিনে ৰাতিয়ে আমি বেছি কষ্টও নহয়, চাবলৈ গ'লে অকণমান কষ্ট কৰিলে আমি নিজে স্বাৱলম্বী হ'ব পাৰোঁ। আমাৰ নিজৰ ল'ৰা ছোৱালী বা আমাৰ পৰিয়ালো আমি পোহপালিব পাৰোঁ। এইবোৰত আমি এতিয়া হাজবেণ্ডৰ পৰা হাত নপতাকৈ কিছুমান কাম আমি নিজে কৰি ল'ব পাৰোঁ। যিহেতু এইখিনি আমি সূতা কাটিলে আমি তাঁত বৈ পেলাই বিভিন্ন বস্তু আমি তৈয়াৰ কৰিব পাৰোঁ। সেই বস্তু আমি বিক্ৰী কৰি আমি নিজে আমাৰ ল'ৰা ছোৱালী, আমাৰ ঘৰখন সম্পূৰ্ণভাৱে আমি অন্ততঃ নহ'লেও আমাৰ খোৱা বস্তু কিবা কিবি সেইখিনি আমি নিজে যোগাৰ কৰি ল'ব পাৰোঁ। নিজৰ বস্ত্ৰ, নিজৰ মুখত ঘঁহা সামগ্ৰী সেইখিনিও আমি যোগাৰ কৰি ল'ব পাৰোঁ। আৰু এতিয়া মানে ধৰি লওক কিছুমান ক্ষেত্ৰত মহিলা আমি বেলেগ বেপাৰ বাণিজ্যত ওলাই যাব নোৱাৰিলোঁ, এইখিনিতো আমি ঘৰতে পাওঁ। মই চৰকাৰকো এটা আহ্বান জনাব বিচাৰিছোঁ যাতে আমাক অকণমান সুবিধা দি আমাৰ মহিলাসকলক এই ক্ষেত্ৰত অকণমান আগবঢ়াই নিয়ে বুলি মই আপোনালোকৰ জৰিয়তে তেখেতলোককো মই অনুৰোধ জনাইছোঁ। আমি এতিয়া নুনী পলু পালনত ব্যস্ত হৈ আছোঁ। আমি আজি কেইবাবছৰ আগৰ পৰা এয়া নুনী পালনত ব্যস্ত হৈ আছোঁ। প্ৰায় 20-25 দিন লাগে ভালকৈ পাত খাবলৈ পালে। এতিয়া পকি আছে, একদম বৰাবৰ পকি আছে। কালি পৰহিৰ পৰা পোক মাৰিছে। ভাল হৈছে, ভাল হৈছে। আমি এয়া নিজে কাটি ঘৰতে কাপোৰ বৈ বিক্ৰী কৰোঁ। ঘৰৰ পৰাই আহি মানুহে লৈ যায়হি। ঢকুৱাখানা জীয়ামৰীয়া গাঁৱৰ বহুত মানুহে এই নুনী পলু পালনত ব্যস্ত হৈ আছে বৰ্তমান। আমি ইয়াৰ পৰা ঘৰতে সূতা কাটোঁ, কাটি কাপোৰ বওঁ, কাপোৰ বৈ পিনি বিক্ৰী কৰোঁ। ঢকুৱাখানাৰ পৰা পুলকজ্যোতি বৰাৰ ৰিপৰ্ট, AGNL ডিজিটেল।